মানুহৰ পৃথিৱীত মানুহৰ ধ্বংস অনিবাৰ্য। মৃত্যুৰ হাত ধৰি ধৰি শ্যামল পৃথিৱী এৰি আপোন মনে মই আহিলো গুচি, শেষ কৰি জীৱনৰ সৰ্বস্ব। মৃত্যুৰ আগলৈকে মানুহৰ মাজত কোনোদিন ক'তো নেপালো বিচাৰি মনুষ্যত্ব, নেপালো বিচাৰি প্ৰেম সহৃদয়তা মানৱত্ব। এইখন পৃথিৱীত মানুহৰ হৃদয় নাই, এইখন পৃথিৱীত সৎসুন্দৰ প্ৰজ্ঞাৱন্ত মানুহ নাই, প্ৰেম জ্ঞান সমসত্ব নাই, নহয় সত্য সুন্দৰ ন্যায়নিষ্ঠ, নাই বিবেক বুদ্ধিদীপ্ত দূৰদৰ্শী চিন্ময় চিন্তাৰ সূৰ্যবীৰ্য। অতি সুলভতাৰে তেজে তেজে তেজস্বিতাৰে আছে মাথো ভেদাভেদ অৰিয়াঅৰি বৰ্ণ বৈষম্য, দুৰাচাৰ দুৰ্নীতি সন্ত্ৰাস স্বাৰ্থ আৰু ষড়যন্ত্ৰ। আসুৰিক পৃথিৱীৰ মায়ামোহ এৰি জঘন্য অসভ্য মানুহৰ পৃথিৱী ত্যাগী আপোন মনে আহিলো গুচি কৰি নিষ্কৰ্ম। মানুহৰ জঘন্য অৰণ্য এইখন, মানুহৰ জঘন্য অৰণ্য এইখন। অন্তৰ আত্মাৰ কোনো পথ্যেই নহয় বৰেণ্য, কোনো পথ্যেই নহয় বৰেণ্য। নাই প্ৰেম নাই জ্ঞান নাই মনুষ্যত্ব, আত্মাই আত্মাক নাপাই চিনি, হৃদয়ে হৃদয়ৰ ভাষা নেপাই বুজি। ক'তোৱেই নাই কাৰো গুৰুত্ব, নাই আত্মীয়ত্ব। পৰিৱৰ্তন নহ'লে মানুহৰ এই কদৰ্য বৈশিষ্ট্য, পৰিৱৰ্তন নহ'লে মানুহৰ এই কদৰ্য বৈশিষ্ট্য। নুবুজিলে মানুহে মানুহৰ গুৰুত্ব, মানুহৰ পৃথিৱীত মানুহৰ ধ্বংস অনিবাৰ্য, মানুহৰ পৃথিৱীত মানুহৰ ধ্বংস অনিবাৰ্য অনিবাৰ্য। ৰচনা আবৃত্তি আৰু অলংকৰণ প্ৰণৱৰঞ্জন শইকীয়া।